হাই ফ্ৰেণ্ড, আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ পাকঘৰৰ পৰা। আৰু আজি বনাব লৈছোঁ চিকেনৰ লগত কলডিল। দিনতে কাটি কৰি থৈ দিলোঁ। তাৰপিছত দিনত বনাবলৈ সময় নহ'ল, আজি অলপ বিজিও আছিলোঁ। সেইকাৰণে ভিডিঅ'টোত গম পাইছে আজি ৰাতিপুৱাৰ পৰা ভিডিঅ' বনোৱা নাই। তাৰপিছত আজি এতিয়া বনাম কলডিলৰ লগত চিকেন, আৰু কেনেকৈ বনাওঁ ৰেচিপিটো মই দেখাম, আপোনালোকে চাই ল'ব। আৰু কলডিল খোৱাটো এনেও ভাল, সেইকাৰণে ভাবিছোঁ চিকেনৰ লগত বনাওঁগৈ, খাবও মন যাব, ভাল লাগে। তাকে চাওঁ আহক ভিডিঅ'টো।
আজি বতৰটো ইমান বেয়া আছিলে, দিনটো মানে কি পিছবেলা বৰষুণে দিলে। তাৰপিছত ল'ৰাও অকণমান দিগদাৰ কৰি থাকে। তাৰপিছত আৰু এইফালে হ'ব আৰু বেছি সময় নাই, হৈ যাব। এতিয়া মই খাব লৈছোঁ, কেনেকুৱা লাগে আপোনালোকক কৈ আছোঁ। ধুনীয়া হৈছে খাবলৈ। জালুক সৰহকৈ দিছোঁ, জালুকৰ টেষ্টটো ধুনীয়া আহিছে। আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰি দিব।